নমস্কাৰ গাঁৱলীয়া নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি বেলেগ কাম এখন লৈছোঁ ৰ'ব, চাওকচোন এই কি চিনি পাইছি না গাইছ। আৰু এইফালে বহুত বেছি পৰিৱেশটো বহুত বেছি ভাল লাগে তাৰমানে এইখিনিতে। আৰু 3টা 4টামান বাজিছে বোধ হয়, আমি ভাবলোঁ টেঙা খাম বুলি। আৰু গোল নেমু 3টা খুৰীহঁতৰ পৰা আনি কিনে ইয়াতে বাঁহৰ দলংখনত আৰু ধুনীয়া কৰি দং এটা আছে, তাৰে ওপৰতে আমি খাম বুলি ভাবলোঁ। আৰু পৰিৱেশটো বহুত বেছি ভাল, ঠাণ্ডা আৰু টেঙা খা বতৰে যিহেতু ইমান বেছি গৰম, আৰু গাঁৱৰ ফালে ইমান বেছি গৰম আৰু টাউনৰ ফালে কিমান বা গৰম দিছে গাইছ। আৰু এইফালে আমি টেঙা খাম বুলি টেঙা কুটি আছোঁ। আৰু এইফালে আমাৰ পৰিৱেশটো বহুত বেছি ভাল লাগে পৰিৱেশটো আৰু ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। আৰু ভাত পানী খাইনো ঘৰত কি কৰি থাকিম, সেইকাৰণে আমি ইয়াতে অলপমান বহি কিনে টেঙা খাব মন গ'লে এনেকৈ খাওঁ আৰু টেঙা। আৰু এইফালে গাড়ী মটৰ মাইৰ নাম কি মই আজিকালি নাজানো যায়। এয়া হৈছে আমাৰ বৌ চকলাই আছে। কেনেকুৱা লাগিছে? মই কিন্তু খাই ইমান ভাল নাপাওঁ, হ'লেও লোভত অলপমান জিভাৰ পানী পৰিলে আৰু আহোঁৰ অলপমান বেয়া পাব না, সেইকাৰণে অলপমান মুখত দিম। মুখত দিব নাখায়। দেখিছে না ৰাইজ কেনেকুৱা এয়া পৰিস্থিতি। এয়া এনেকৈ তলত পানী যাইছে, আমি ওপৰত আছোঁ, এখন আমাৰ দলং আছে বাঁহৰে। দিয়কচোন পাক্কাৰ বনাবলৈ পৰা নাই, আমি লিখিতটো কিছুমান ঠংকা কওঁ। এইয়া গোল নেমু কেঁচা লাগতা হে, এই গোল নেমু এইটো হৈছে আপোনাৰ গুটি, টেঙাৰ গুটি। এইয়া বৰকিত ধুনীয়া ধুনীয়া বগা বগা হাতেদি বগা বগা টেঙা দেখিবলৈ বহুত হি মনোৰঞ্জন। কেনেকুৱা লাগিছে আমাৰ টেঙা? ৰেডি। 2 দিন হ'লে এইজন ছোৱালী আমাৰ হৈছে মধুস্মিতা বৰ্ণালী মাই, এইজন হৈছে মনকিৰা খালি বোলে মানুহ বোলে মৰে বোলে, ভয়তে তাই জাগা চিনিবা নাযায়। কলপাত খাই মস্ত সৰু হৈছে নাই, সেইকাৰণে ৰস নেওয়াৰ পৰা খাই দাউৰি আছে। বনাব লাগিব আৰু এই ৰাঙা কটা দি, এই কটাৰ বেছি জ্বালা কেনে থৈ দিছে জ্বালা বেছি। সেইদিনা যি এটা মুখত ভাঙি দিছে, মোৰ বুদ্ধ ধৰিছে মুখত ভাঙি দিছে, মনে মনে মুখত ভাঙি দিছে। অঁ চুইটা চলি হ'ব দে, নাই নাংমান হৈছে সেই দিছে হয় দে, কৈ হ'ব জ্বালা হ'ব এই চুৰি খান্দে। আৰু এইফালে টেঙা গোটা হ'ল আৰু জ্বালাকেইটাও চাওকচোন ইমান বেছি ধুনীয়া, তাৰমানে একদম হালধীয়া হালধীয়া জ্বালা। আৰু চাওকচোন নতুন পদ্ধতি, তাৰমানে হাতেদি সানলি তাৰমানে ধৰিব, সেইকাৰণে এনেকৈ সানছোঁ। আৰু যিহেতু বাবাকো লৈ থাকিব লাগে আৰু ভয়ো লাগে সেনেকৈ ধৰিলে, সেইকাৰণে চুৰিখনেদি সানছোঁ। আৰু একদম তাৰমানে এতিয়াও 3 দিন পিছত এইটো ভিডিঅ'টো এডিট কৰিছোঁ, তাৰমানে এতিয়াও খাং লাগি আছে, একদম জিভাৰ পানী পৰি আছে। আৰু আমি এনেকৈ ভাগে পিঠা খালোঁ। আৰু এইফালে টেঙা খাই হোৱাৰ পিছত গাইছ তাৰমানে কি ক'ব, আৰু আগৰ কথা মনত পৰি গৈছে। আগতে আমি এনেকৈ টেঙা খাই জোলখিনি খাবাক লৈ কিনে কলপাতৰ পেঁপা বনাই কিনে সেনেকৈ খাইছিলোঁ। তাহাক মই তাকে দেখাই দি আছোঁ আৰু কৈ আছোঁ সেনেকৈ খাইছিলোঁ বুলি। আৰু ভালো লাগছিল সেনেকৈ খাই বহুত বেছি, আৰু হাঁহিও উঠে। আৰু এইফালে মায়েও সেনেকৈ তাৰমানে খাব আৰম্ভ দিছে, কিন্তু মই নৰোঁ সেনেকৈ খাব এতিয়া চাপৰিব নৰোঁ, কাৰণ মই শকত হৈছোঁ আগতকৈ, কিন্তু আগতে আমি বহুত বেছি সেনেকৈ খাইছিলোঁ।